Hello guys, স্বাগতম জনাইছো আপোনালোক আটাইকে মোৰ ইনটি ভিডিও লৈ আজি আমি আহিছো খানা খাবলৈ মানে পিকনিক একচুয়ালি আৰু আমি কোনো দূৰত যোৱা নাই আমাৰ বৰপেটাৰে এখন ধুনিয়া ঠাই নখান্দা নদীখন আছে আৰু নদীখনৰ পাৰতে আমি খানা খাবলৈ আহিছো আৰু আপোনালোকক দেখুৱাই আছো আমাৰ খানাৰ প্ৰতিটো মুহূৰ্ত মই ৰাতিপুৱাৰ পৰাই দেখুৱাব নোৱাৰিলো কেনেকৈ কি যোগাৰ কৰিলো কি আনিলো কাৰণ বহুত দৌৰাদৌৰি হ'ল আৰু আমি আটাই লগ হৈ কৰিলো গতিকে সেইখিনি ভিডিঅ'ত ইনক্লুড কৰা নহল এটো হৈছে আমাৰ পিকনিক প্লেস আৰু আমি ইয়াতে খানা খাব লাগিব আমি লৈছো এইখিনি প্লেস আৰু আমাৰ প্লেসটো একেবাৰে নদীৰ কাষতে ডাঙৰে হয় প্লেসটো খুব ধুনিয়া একেবাৰে নদীৰ কাষতে সামান है कुछ है जुनून सा कुछ पागलपन है सौ बातें करता ये बुद्धू सामान है এ আমাৰ চাহ বনি আছে আৰু এ আমাৰ সমবেত ৰাইস আমি প্ৰস্তুতি কৰি আছো মাংস কাটি আছে বিলাহী ওপৰে আমি খানা খাই আছো এ আমাৰ মধু আৰু মধুৰ ইউটিউব চেনেল আছে গতিকে আপোনালোক এটাই মধুৰ চেনেলটো এমডি মধুস ব্লগ ন এমডি ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মধুৰ ভিডিঅ'বোৰ চাব বহুত ধুনীয়া ভিডিঅ' বনাই গীতিয়ে টেঙা খাই খুব ভাল পায় গতিকে আজি খানাৰ টেঙাৰ যোগাৰটো গীতিয়ে কৰিছে গীতি কি টেঙা তুমি কালেক্ট কৰিছা এই অৱস্থা এয়া বগৰী চিঙি আনি এয়া পুৰা আঙুলি কাটি গৈছে তথাপি টেঙা খাবলৈ এৰা নাই ৰান্ধনিৰ অভাৱ নাই সম্পূৰ্ণ ৰান্ধনিবোৰে ৰান্ধি আছে এয়া মাংস বনাইছে কৃষ্ণাই এয়া দুটি মানে বেঙেনাত তেল সানিছে আৰু মই বেঙেনা পুৰি আছো এয়া আমি ৰান্ধনি পিছত নিশিতাক মই দেখুৱাইছো আপোনালোকক নিশিতা অনুভৱ কেনেকুৱা ভালে লাগিছে এতিয়া খোৱাৰে যোগাৰ কৰি আছে আৰু মাংস ৰান্ধিব মাংসৰ কাৰণে ৰেডি কৰি থোৱা হৈছে देखो ये बारिश सर पे चढ़ा है ये कैसा असर दौड़े रफ्तार में दिल की सब धड़कने धुन कोई चल रही है कानों में धीमे से रोशन है ज्यादा ये सुबह हलचल जो हो रही है এয়া পুৰা ৰন্ধা বঢ়া চলি আছে তীব্ৰ গতিত প্ৰস্তুতি পুৰা চলিছে খাবলৈ বহিছে সকলোৱে এয়া মাংসৰ বাটি আগত লৈ ৰখি আছে মোৰ ভিডিঅ'ৰ কাৰণে গতিকে পলম নকৰো আৰু এতিয়া আমি খাম প্ৰতীক বহুত ওখ গতিকে মই ফোনটো দাঙি ল'ব লগা হৈছে প্ৰতীক খানা খাই কেনেকুৱা লাগিল একদম বঢ়িয়া হেমাংগ খানা খাই কেনেকুৱা লাগিছে খানা খাই বিৰাট ভাল লাগিছে আমি সকলোৱে সহায় সহযোগিতা কৰিছো আৰু চিটিমান খানা খাই কেনেকুৱা লাগিল নেক্সট ইয়াৰ খাম ন আৰু একদম তোমাৰ খানা খাই কেনেকুৱা লাগিছে তুমি ৰান্ধিছা আমি যদিও আজি খানাখন সাডেনলি কৰিলো মানে আগৰ পৰাই যা যোগাৰ কৰি ৰখা নাছিলো আমি একদম সোনকালে আটাইখিনি লগ লাগি খানাখন এৰেঞ্জ কৰিলো আৰু আজি খালো সঁচাকৈ বহুত বেছি ভাল লাগিল আচলতে খানা খাবলৈ বহুত বেছি দূৰত যোৱাতকৈ কাষৰ ঠাইবোৰত খাই বহুত বেছি ভালেই লাগে এটলিষ্ট কষ্টটো বেছি নহয় আৰু আমাৰো খুব ভাল লাগিল পুৰা এনজয় কৰিছোঁ খোৱা বোৱা হ'ল এতিয়া বগৰী ছিঙিবলৈ বগৰী গছৰ ওচৰলৈ আহিছোঁ আৰু বগৰী ছিঙি বগৰী খাই মেলি খানা সামৰি আমি গুচি যাম ঘৰলৈ তাৰপাছত লমালমে বগৰী লাগি আছে আৰু বগৰী পকিছে গতিকে আমি ছিঙিম আৰু গুটি নিমখ জলকীয়া ধনিয়া পাত দি ঠিকছে খাম বগৰী গছবোৰ পুৰা চুটি চুটি আৰু হাতেৰে লগ পাই এয়া বগৰী আমি ছিঙিছোঁ এতিয়া প্ৰায় সূৰ্য ডুবিবলৈ হ'ল আৰু আমাৰো পিকনিকৰ সামৰণি পৰিল গতিকে আমি এতিয়া ঘৰা-ঘৰি যাম আৰু আমাৰ খানাখন আপোনালোকক ভিডিঅ' যোগে দেখুৱাইছোঁ আপোনালোকে চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব